Hi friends, welcome to my channel Mohesh Sohoria vlogs. আৰু মই আছো এই মুহূৰ্তত এটা ধুনীয়া পৰিৱেশ। এইখন এখন নদী বৈ গৈছে এইপিনেৰে আৰু সেইপিনে তাত আছে দলংখন আৰু সেইপিনে আছে মাথোৱাৰিটো। আমি আচলতে মাথোৱাৰিটোত আহিছিলোঁ। মই আৰু মোৰ বন্ধু এজন মাথোৱাৰিটোৰ কিবা অলপ কাম চলিব, গতিকে তাৰ কাৰণে মাটি চাবৰ কাৰণে ইয়ালৈ আহিছিলোঁ। আৰু ইয়ালৈ আহি যিটো পৰিৱেশ দেখা পালোঁ তাৰ কাৰণে ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু আপোনালোকক চাই লওক সম্পূৰ্ণকৈ ভিডিঅ'টো। ভাষা নাই কি বুলি ক'ম। পৰিৱেশ চাওক, পৰিৱেশ চাওক। এইখন এখন নদী আৰু এইবিলাক নদীত মই দেখুৱাই আছো। এইটো কি বুলি কয় নদী? এইটো যি পাতা আছে এইটো আমাৰ পিনে এইটোক বহা বুলি কয়, আৰু আপোনালোকৰ পিনে যদি কিবা বেলেগ নাম আছে তেনেহ'লে কমেণ্ট কৰি জনাব পাৰে। এইটো চাওক, এইটো চাওক কি মাল বনাই ৰাখিছে। এইটো চাওক, মাছ ডাঙৰ ডাঙৰ মাছ বুজিব ইয়াতে। এটা নহয়, বহুত আছে ইয়াতে। সেইটো সৌ তাত এটা আছে, তাত আছে এইটো এখন দলং, তাৰ পৰা আমি এইখিনি নামি আহিলোঁ। আৰু আগত আছে এখন চুইচ গেট। আমি এতিয়া তালৈকে যাম। তাৰ আগতে নদীটো এবাৰ ধুনীয়াকৈ চাই লওঁ আপোনালোকক। এনেকুৱা গৰমত এনেকুৱা এখন নৈৰ কাষত বহি থাকি আপুনি ভাবকচোন, এবাৰ অনুভৱ কৰক কেনেকুৱা শান্তি লাগিব। অট'মেটিকেলি মন ঠাণ্ডা পৰি যাব আপোনাৰ। ইমান এটা ধুনীয়া, ইমান এটা শান্তিৰ পৰিৱেশত। শাওণৰ মাহ চলি আছে, গতিকে শিৱ বাবাক যদি দৰ্শন নকৰোঁ কেনেকৈ হ'ব। ইয়াতে আছে এইটো শিৱ মন্দিৰ, নদীৰ পাৰতে দলংখনৰ ওচৰত বৰ ধুনীয়াকৈ। ওম নম শিৱায়, বম বলে। নদীৰ ওচৰত ঘৰ হ'লে খুব ভাল লাগে, কিন্তু কি কৰিম, দুৰ্ভাগ্যবশতঃ মোৰ ঘৰটো নদীৰ ওচৰত নহ'ল। মানে মোৰ ঘৰৰ ওচৰৰে কোনো নদী নাই। 2-2.5 কিলোমিটাৰ দূৰতহে আছে সৰু নদী এটা, বৰনৈ আছে। এই ঠাইখনত আহি এতিয়া খুব ভাল লাগিছে। নৈৰ ওচৰত আমি বৰ্তমান দলঙত আছোঁ। বিশেষকৈ দলঙত যিটো দলঙৰ আড্ডা খুব মজা লাগে সন্ধিয়া সময়ত। নৈৰ ওচৰত ফুৰিব আহিব পাৰি। নৈ এখন ওচৰত থাকিলে কিবা এটা ভাল লাগি থাকে আৰু মনটো। তেনেকৈ ইয়াত আহি আজি ভাল লাগিছে। ইয়াৰ পৰিৱেশটো কি ধুনীয়া ন। এইখন দলং। নদীখনৰ মাজতে এটা সৰু দ্বীপ আছে, চাওকচোন। মানে কি, নৈৰ পাৰৰ পৰা আহিলোঁ, এই ধুনীয়া জেগাটো এৰি থৈ আহিলোঁ। মই আহিব মন যোৱা নাছিল, কিন্তু ই কৈছে বোলে তাত এখন ধুনীয়া চুইচ গেট বনাই আছে আৰু ই তাত যাব লাগে চাবৰ কাৰণে। তো ই মোক লৈ আহিলে কোনো কথা নাছিল, কিন্তু ই যিটো ৰাস্তাৰে লৈ আহি আছে এইটো ৰাস্তাইদি বাইকখন যাব নে নাযায় মোৰ অলপ সন্দেহ হৈছে। যদি নাযায় নামেই দিম আৰু যা। ইয়ালৈকে যেতিয়া আহিলোঁৱে, এই চুইচ গেটটোৰ বিষয়েও আপোনালোকক অকণমান মই দেখুৱাই দিওঁ, কেনেকৈ কি কৰে। নতুনকৈ বনাই আছে ইয়াতে এইটো চুইচ গেট। আহকচোন চাওক চুইচ গেট কেনেকৈ চুইচ গেট বনায়, আৰম্ভণি কেনেকৈ কৰে। এয়া চাওক, ওখ আছে, মোটামুটি 12 ফুটমান ওখ হ'ব। আৰু এইবিলাক ওলমাই ৰাখিছে, কি বস্তু ময়ো নাজানো। আগতে মানে এইটো চুইচ গেট আছিল না, সৰু। এতিয়া এইটো বনাই আছে ডাঙৰ। এইপিনে এনেকৈ তলত পানী গৈ আছে। ইয়াতে মানে পানীটো কেনেকৈ ব্লক হ'ব, এইখন তলত নমাই দিয়া হ'ব ওপৰত। এই গাড়ী ষ্টিয়াৰিঙৰ দৰে ঘূৰাই দিয়া বস্তুকেইটা ওপৰত ফিটিং হ'ব এই দীঘল পাইপডালত, আৰু সেইটো ঘূৰাই দিলে এই যিখন ডাঙৰ লোহাৰ দৰ্জা দেখিছে এইখন, ইয়াৰ পৰা তলত নামি যাব। আৰু এইখন ৰখোৱাৰ কাৰণে এই ৱেইটকেইটা ৰাখি থোৱা হৈছে, এই দুটা প্ৰতিখন দৰ্জাতে দুটা লোহাৰ ডাঙৰ মানে এইটো ওলমৰ দৰে বস্তু আৰু ওলমাই ৰখা হৈছে। এইটো নামটো ওলম বুলিয়ে ক'ব লাগে।
নদীখন আছে তলত কুলু 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 কুলি ধুনীয়াকৈ নদীখন বৈ গৈ আছে আৰু আমি দুজনে আছোঁ এই চুইচ গেটটোৰ ওপৰত। চাই লওক আপোনালোকে ভালদৰে চাই লওক চুইচ গেটৰ এই বস্তুটো। এইটো হৈছে মেইন ষ্টিয়াৰিং। মানে এইটো ঘূৰাই দিলেহে এই লোহাৰডালৰ লগত এইটো জড়িত তলৰ দৰ্জাখন এইখন নামি যাব আৰু পানীটো ব্লক হৈ যাব, মানে এইফালৰ পৰা সেইফালে পাৰ হ'ব নোৱাৰে। আৰু এইখন যেতিয়া দাঙি দিব তেতিয়া পানী যাই থাকিব এনেদৰে। সেইটো মানে কি, এইটো পানী এক্সট্ৰাকৈ মানে পথাৰত পানী ওলাই নিয়াৰ কাৰণে এই মেইন চুইচ গেটখন বন্ধ কৰি দি সেইখন দৰ্জা খুলি দিয়ে। আৰু সেইখন দৰ্জা যেতিয়া খুলি দিব সেই পিনেৰে এনেকৈ গৈ এই কালভাৰটো দেখিছেনে, এই কালভাৰটোৰ তলেৰে গৈ এনেকৈ পানীটো এইপিনে ডোঙেৰে মানে ওলাই গৈ খেতি পথাৰলৈ লৈ যাব পৰা যায়। এনেকুৱা এটা সেইটো চাইডতো আছে ছেম। সেইটো খেতি পথাৰত পানী নিয়াৰ বাবে এইটো ছিষ্টেম কৰিছে, খুব ধুনীয়া ছিষ্টেম। শেষ কৰাৰ আগতে চুইচ গেটটো আগৰ পৰা গ'লে একবাৰ ধুনীয়াকৈ, মানে ইয়াত কিমান থাকে 1 2 এই তিনিখন দৰ্জা, প্ৰত্যেকখন দৰ্জাতে এনেকুৱা দুটা দুটা মানে ৱেট ওলমাই ৰখা হৈছে। এইটোৱেই মানে দৰ্জাখনৰ ভাৰসাম্য ৰাখে আৰু ৱেটটো ৰাখি থাকে, উঠোৱা নমোৱাত সহজ হয়। এইটো চাইডে চিৰি আছে নে নাইবা নামাৰ কাৰণে দলং, এই চখলা আমি মানে এইফালেদি নামিব পৰা যাব। ইয়াৰ পৰা গোটেই ধুনীয়া দেখা পায় আৰু গোটেই ধুনীয়া দেখা পায় বাৰু, তথাপিতো নদীখন বহুত দূৰলৈকে দেখা পায় এইখিনিৰ পৰা। ভাল লাগে এনেকুৱা পৰিৱেশত, কিবা এটা ভাল লাগে মাজে মাজে পাই থাকিলে এনেকুৱা পৰিৱেশত। সহজ হৈ আছে, নামতে অলপ অসুবিধা পাইছোঁ। এনেকৈ ঘূৰি 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 থাকোঁতে ভোকে পিয়াহে সকলোৱে আমাক হেঁচি ধৰিছে। সেইকাৰণে ভাবিলোঁ গৰম গৰম চাহ আৰু এটা গজা খাবৰ কাৰণে আমি হোটেলত সোমাই দিলোঁ। গজা বোলা বস্তুটো অলপ বেলেগে, গজাৰ সোৱাদ পাহৰিব নোৱাৰি, গতিকে গজাই চিলেক্ট কৰিলোঁ চাহৰ লগত খোৱাৰ বাবে। এয়া চাওক, চাহ কিন্তু বৰ ধুনীয়া। বাবা চাহ তাহ খাই হৈ গ'ল, এতিয়া আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।